গাৰ্গক লৈ সাইবাৰ ক্ৰাইম দুষ্ট চক্ৰৰ সাম্প্ৰতিক সময়ত সঘনাই বৃদ্ধি পাবলৈ ধৰিছে সাইবাৰ ক্ৰাইমৰ সংখ্যা আৰু এইবাৰ সাইবাৰ ক্ৰাইমত লক্ষ্য কৰি ললে অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গক কোনো দুষ্ট চক্ৰই গুগলত খলালে জুবিন গাৰ্গৰ নাম আৰু জুবিন গাৰ্গৰ নামৰ পৰিৱৰ্তে কোনো দুষ্ট চক্ৰই নাম দিলে মহম্মদ জিহাদ হুছেইন মুন্না বুলি আমি পুনৰবাৰ জানিবলৈ দিছো এতিয়া জুবিন গাৰ্গক লৈ নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গক লৈ সাইবাৰ ক্ৰাইম আৰু গুগলত খলালে জুবিন গাৰ্গৰ নাম কোনো দুষ্ট চক্ৰই সংঘটিত কৰিছে এই ঘটনা জুবিন গাৰ্গৰ নামৰ পৰিৱৰ্তে নাম আহিছে মহম্মদ জিহাদ হুছেইন বুলি আৰু সাম্প্ৰতিক সময়ত সঘনাই বৃদ্ধি পাবলৈ ধৰিছে সাইবাৰ ক্ৰাইমৰ ঘটনা তাৰ মাজতে সাইবাৰ ক্ৰাইমৰ বলি হল এবাৰ সাইবাৰ ক্ৰাইমে সাঙুৰি লৈছে জুবিন গাৰ্গক নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব গৰাকীক লৈ এবাৰ সাইবাৰ ক্ৰাইম আৰু গুগলত নাম খলালে জুবিন গাৰ্গৰ নামৰ পৰিৱৰ্তে আহিল মহম্মদ জিহাদ হুছেইন বিষয়টোক লৈ ছচিয়েল মিডিয়াত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ